নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালে আছানে বাৰু তোমালোকে আজিও এই আখৰ লিখা আখৰাখন উলিয়াই লোৱাচোন আজি আমি এই কিতাপখনৰ কি লিখিম ছ আখৰটো লিখিম ছটো সকলোৱে চিনি পোৱা নে এইটো ছ ছ হৈছে অৰ্ধমাত্ৰা দেই ছটো কি আছে অৰ্ধমাত্ৰা আছে এইখিনি খালি হৈ থাকিব আৰু এই ছটোৰে এটা কবিতা আছে চোৱাচোন ঝৰ্ণাৰ জিৰ মেঘে গাজে গিৰ গিৰ এইটো ঝৰ্ণা পাহাৰৰ পৰা যে পানী বৈ আহে জিৰ এইটো ঝৰ্ণা বুলি কয় আৰু মেঘে কেনেকৈ গাজে বুলি কৈছে গিৰ গিৰ মানে কবিতা কেইটাও তোমালোকে মুখস্থ কৰি যাবা আখৰ কেইটাৰ লগত থকা কবিতাবিলাক ধুনীয়াকৈ তেতিয়াহ'লে আজি আমি ছ লিখিম দেই আমি প্ৰথমতে কি কৰোঁ প্ৰথমতে আমি এনেকৈ মাত্ৰা দিম সৰুকৈ দিবা ছুটিকৈ দিবা দি বৰ দৰে তলৰ পৰা আচৰ কিছু ভাগ এৰি তলৰ পৰা 3 নম্বৰ আচলৈকে এনেকে বটো লিখা সকলোৱে এইটো আখৰ লিখিবলৈ পাৰা হৈছে চাগে গোটেই সহজ ব আখৰটো তাৰ পিছত তোমালোকে কি কৰিবা ইয়াৰ পৰা এনেকে আমি অদ যে দিও ঠিক তেনেদৰে এনেকে দি দিবা তোমালোকে লক্ষ্য কৰিবা এইখিনি যাতে খালী হৈ থাকে লাগি নাযায় ঠিক আছে কি কৰিম প্ৰথমে আমি বটো লিখিম ব এনেকে ব লিখিলো হৈছে তাৰ পিছত এইডাল এনেকে এইফালে ধুনীয়া হৈছেনে বাৰু তোমালোকে ভাল কৰিবলৈ যত্ন কৰিবা দেই আখৰ ধুনীয়া হ'লেহে ভাল লাগে এনেকে এই আস্তাল চিধা কৰিবা তাৰপিছত এনেকে লাহে লাহে ওপৰলৈ লৈ যাবা আৰু এনেকে কি হৈছে ছ আকৌ আস্তিবা ছুটি কৰি দিবা এডাল দীঘল নকৰিবা দীঘল কৰিলে বেয়া দেখি এনেকে এনেকে আকৌ ওপৰলৈ হৈছেনে ফুট নিদিয়াকৈ লিখিব পৰা হৈছেনে নাই বাৰু ফুট নিদিয়াকৈ লিখিবলৈ চেষ্টা কৰিবাচোন আখৰবোৰ চিধা কৰিবলৈ দেই আৰু নোৱাৰিলে মাক ফুট দি দিব দিবা আকৌ তলে তলে ছ ঝৰ্ণাৰ জিৰ মেঘে গাজে গিৰ গিৰ এইটো ছ আখৰটো থকা এটা কবিতা আছে আমি প্ৰত্যেকটো আখৰৰ লগতে এটা এটা কবিতা পাইছোঁ হয়নে আখৰটো ডাঙৰকৈ লিখি দিয়া আছে আৰু লগত কবিতাটো আছে কিহৰ কাৰণে দিছে বাৰু যাতে আমাৰ আখৰটো নামটো মনত থাকে সদায় আখৰবোৰ চিনি পাব লাগিব তেতিয়াহে তোমালোকে সুধিলে ক'ব পাৰিবা পঢ়িব পাৰিবা ঠিক আছেনে পাৰিছানে বাৰু এনেকৈ লিখিব লাহে লাহে লিখিবা আৰু তোমালোকৰ বহীখনতো লিখিবা দেই ছ আজি কি লিখিলোঁ আমি ছ হ'ব তোমালোকে কাঠি আচকেইডালত ধুনীয়াকৈ তলে তলে ছ লিখি যাবা তেতিয়াহ'লে আজি মই ছটো লিখি এইখিনিতে